Good morning everyone. এতিয়াহে আজি টাইম পাইছো ব্লগ ষ্টাৰ্ট কৰিব। আমি এতিয়া এফালে ফুৰিব যাম। ফুৰিব নহয় মন্দিৰত যাম। এটা বহুত ধুনীয়া মন্দিৰত যাম। আপোনালোককো লৈ যাম। বলকচোন আপোনালোকেও চাব। মোৰ লগত আহিছে এয়া জান বাইদেউ, এয়া টুটু। সেইদিনা যে দেখা পাইছিলে ইয়াত সৰস্বতী পূজাৰ দিনা আৰু আমি তিনিজনী আহি আছোঁ মন্দিৰত। মই সেইকাৰণে আপোনালোককো বোলো দেখাই দিওঁ মন্দিৰটো। বহুত ধুনীয়া মন্দিৰ, পামহি আছে এইটো মন্দিৰটো। তাতে আপোনালোককো লৈ যাব লৈছোঁ। আমি ইয়াকে চাওকচোন কি ধুনীয়া লাগিছে গছজোপা। আমি আহি ইয়াত লখৰা পালোহি। এতিয়া মেজিকত উঠিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে কাৰণ ৰাস্তা বনাই আছে। এতিয়া আমি মনিয়াম দেৱাল ট্ৰেড চেণ্টাৰ পালোহি। আহি পালোঁ গড়চুক SBO পাব্লিক স্কুল। এইখন স্কুলত আমাৰ মুনু পঢ়ে। আহি পালোঁ গড়চুকত মেজিকৰ পৰা নামিলোঁ। নামি আমি এখন ল'লোঁ টমটমত আমি আহি আছোঁ। এতিয়া আমি টমটমৰ পৰা নামিলোঁ। টমটমৰ পৰা নামি আমি পালোঁ এতিয়া ভীমশংকৰ মন্দিৰৰ মূল গেট। এইখন মূল গেট পালোহি। ৰিক্সাৰ পৰা নামিলোঁ। নামি এতিয়া খোজকাঢ়ি আহি আছোঁ। অলপ দূৰ খোজকাঢ়ি গৈয়ে পামগৈ, বেছি দূৰ নহয়। বলকচোন তেনেহ'লে গৈ থাকোঁ আমি। এই দোকানবিলাক যে দেখা পাইছে, ইয়াতে আপোনালোকে মন্দিৰৰ কাৰণে পূজা সামগ্ৰী সকলোখিনি পোৱা যাব। ইয়াতে ল'ব পাৰিব। এয়া দেখা পাইছে। পানী কিন্তু লৈ আহিব হাতত। ওপৰত উঠোতে বিৰাট পানী পিয়া লাগে। আমাৰ এই জানবাৰীতে পানী লৈ আনিছে দেচোন। এই জানবাৰীতে পানী আনিছে কাৰণে আমি এতিয়া অকণমান শান্তি পাইছোঁ, নহ'লে উঠিব পৰা নাই। আহি আছোঁ খোজকাঢ়ি গণেশ মন্দিৰ পালোহি। গাড়ী বাইক যি নহওক, নিজৰ গাড়ী আনিলে বা নিজে বাইক লৈ আহিলে আপোনালোকে ইয়ালৈকে লৈ আহিব পাৰিব। নহ'লে ইমানখিনি বগাব নালাগে আৰু পাহাৰ। গাড়ীত আনিলে আৰাম পাব আহি সেইখিনিলৈকে। এয়া আহি পালোঁ আমি গণেশ মন্দিৰ। পানী মন্দিৰত গণেশ মন্দিৰত সেৱা ল'লোঁ। সেৱা লৈ এতিয়া আমি যাই আছোঁ শিৱ মন্দিৰত। ইয়াৰ পৰা পোনে পোনে যাব লাগিব আৰু অলপ পাহাৰ বগাব লাগিব। পাহাৰ বগাই আমি শিৱ মন্দিৰ পামগৈ।
আপোনালোকে আহিলে সোনকালে আহিব, তেতিয়া সোনকালে আহিলে সোনকালে যাব পাৰিব। এইফালে হাতী ওলাইছিলে চাগে, ইয়াত হাতী ওলাইছিলে, কেতিয়াবা মাজে মাজে হাতী ওলাই দেই, এইবিলাক ইয়াত হাতী দেখা পাইছে। পৰিৱেশটো কিমান ধুনীয়া, এইফালে চাওকচোন, এইফালে কি ধুনীয়া দেখা পাইছে, ইমান ধুনীয়া। আজি সোমবাৰ কাৰণে মানুহ অলপ হৈছে, মানুহখিনি এতিয়া আমিতো পূৰা 8:30 বজাতে ওলাইছোঁ ৰাতিপুৱা সোনকালে। মুনুক স্কুলত পঠাই খুৱাই বুৱাই সোনকালে কাম চাম কৰি আজৰি হৈ ওলাই আহিলোঁ। যিমান সোনকালে আহিলে কি হয়, সোনকালে চাকি তাকি দিব পাৰি, লাইন ল'ব নালাগে, নহ'লে কেতিয়াবা সোমবাৰ হ'লে বহুত লাইন ল'ব লাগে। আজি পিছে ইমান লাইনো নাই, ইমান মানুহো নাই, আহিছে। ইমান কেতিয়াবা যে ইমান বহুত বেছি হৈ যায়, ইমান বেছি মানুহ নহয় আৰু, হৈছে আৰু মানুহ অলপ আহি আছে। এই গেটখন কোনটো গানত আছে বাৰু, গেটখনো আছে, জেগাখিনিও আছে। আপোনালোকে নিশ্চয় গানটো চাইছে চাগে, গানটো বহুত পপুলাৰে হৈছিলে, বাবু হ'ব যোনটো পাতলীয়া মন, এই গানটোত আছিলে। এইখিনি জেগাতে শ্বুটিং কৰিছিলে সেই গানটো। কি ধুনীয়া যাব লাগিব। চাকি লগালে আপোনালোকে গাখীৰ চাকি আনিলে, পুষ্প, গাখীৰ আৰু তাতে লিংগ আছে, তাতে আপোনালোকে গাখীৰ ঢালিব পাৰিব। কেতিয়াবা ভিৰ হ'লে মানুহখিনি ইয়াতে ঢালি থৈ যায়, ইয়াতো লিংগ আছে, এনেকৈ ইয়াতো ঢালি থৈ যায়। ককাসকল আহিছে, ইয়াতে নাম পাতিব চাগে। আপোনালোকক লগ পাই আমাৰ ককাহঁতলৈ মনত পৰে। আগতে এনেকে সৰু থাকোঁতে ককাহঁতৰ লগত এনেকে নাম খাব গৈছিল, লগতে যায়। মোৰ ঘৰ যোৰহাটত। ককাহঁতে ইমান ধুনীয়াকে আশীৰ্বাদ দিলে, চাওকচোন ইমান ধুনীয়াকে বহি আছে, দেখিয়ে ভাল লাগে। ককাহঁতক ইমান ধুনীয়াকে আশীৰ্বাদ দিছে, মোৰ একদম মানে বিৰাট ভাল লাগিছে। একদম মানে ইমান দূৰ কষ্ট কৰি যে আহিলোঁ, সেইখিনি মানে সাৰ্থক হোৱা যেন লাগিছে। আহি কেনেকুৱা লাগিলে কৈ দিয়ক। আজি আমাৰ আহি বহুত ভাল লাগিলে, এনেকে লাইন ধৰিব লগা একো হোৱা নাই, বেছি মানুহ নাই, বহুত ভাল লাগিছে, আহি মনটো বহুত শান্তি লাগিছে। দুটামান আশীৰ্বাদ পালো, বহুত ভাল লাগিছে। লগ পালো, ভাল লাগিছে আজি। কিন্তু এটা আমাৰ বেয়া হ'ল নহয়, কি হ'ল কৈ দিয়কচোন। আমি ৰিলচ বনাব নোৱাৰিলো নহয়, এই মনটো অলপমান দুখ আৰু এইটোৱে। ৰিলচ বনাব নেটকে নাপায়, সেইকাৰণে ৰিলচে বনাব নাপালো আমি। এইটো কাৰণে অকণমান মনকেইটা দুখ, ইমান ধুনীয়া জেগা এটালৈ আহি যদি এটা ৰিলচ বনাব নাপালো, কেনেকুৱা লাগিব ন। আৰু আহিব, আপোনালোকো আহিব, অকণমান আছে ধুনীয়া জেগা, আহি মনটো ভাল লাগিব। খোজকাঢ়ি আহিলেও আপোনালোকৰ অনুভৱেই নহ'ব যে খোজকাঢ়ি আহিছোঁ, কষ্ট কৰি আহিছোঁ, এনেকুৱা একো অনুভৱ নহয়।